হে গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। মাজুলী বোৱাৰী চেনেলৰ আন এটা ভিডিঅ'লৈ মই শিল্পী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মাংস বনাবলৈ লৈছিলোঁ, চ' ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনি মাংসখিনি ভালদৰে ধুই মই ইয়াতে আদা নহৰু পেষ্ট, জিৰা গুড়ি, ধনিয়া গুড়ি, মিট মছলা সকলোবিলাক দি আধা ঘণ্টামান মেৰিনেট কৰি ৰাখিলোঁ। আধা ঘণ্টা হোৱাৰ পাছত মই এতিয়া বনাবলৈ ল'ম। আধা ঘণ্টা হৈ গ'ল। এতিয়া মই আধা ঘণ্টাৰ পাছত ৰান্ধিবলৈ যোগাৰ কৰিছোঁ। ইয়াত পিঁয়াজ লৈছোঁ, জলকীয়া দুটা, আলু লৈছোঁ আৰু লং ইলাচি আৰু তেজপাত লৈছোঁ। কেৰাহী গৰম হৈ গ'ল। ইয়াতে মই তেল দিম। তেল পকিলে তাতে মই পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। ইয়াতে দিম মই এতিয়া আদা নহৰু পেষ্ট, আদা নহৰু আৰু দিম দুটা জলকীয়া আৰু লং ইলাচি, ইলাচি দুটা, লং দুটা আৰু অকণমান দালচেনি। চেনি অকণমান, এইখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে মাংসখিনি দিম। ইয়াতে মই একো মছলা নিদিওঁ, কাৰণ মেৰিনেট কৰোঁতে সকলোখিনি মছলা দিয়াই আছে। নিমখ হালধিৰ পৰা ধৰি লৈ সকলোখিনি দিয়া আছে। এতিয়া এইখিনি মই ভালদৰে ভাজিম। এতিয়া এইখিনি ঢাকোন মাৰি দিম। মাংস আধা সিজা হৈছে। এতিয়া ইয়াতে দিম আলু। আলু দি আকৌ ভালদৰে ভাজিম এইখিনি। এতিয়া এইখিনি ঢাকনা মাৰি সিজিবলৈ দিম গৰম পানী। বেছি নিদিওঁ, অলপমান দি এতিয়া ঢাকনাৰে ঢাকি দিম। এয়া মাংস পূৰা উতলি আছে, হৈছে আৰু। এতিয়া মই ইয়াতে অকণমান দি দিম গৰম মছলা। বেছি নিদিওঁ, অকণমান। ৰেডি হৈছে আৰু লৰাই দিলোঁ। আৰু অলপ শুকাবলৈ দিম, আৰু অলপ গ্ৰেভি হ'বলৈ দিম। বাছ
ৰেডি হৈ গ'ল আৰু এয়া চিকেন ৰেডি হৈ গ'ল যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আমাৰ এই কচুগুটিয়ে টেষ্ট কৰি আছে বেটা কেনেকুৱা হৈছে খাবলৈ ধুনীয়া লাগিছে এফালে চাই কোৱা ধুনীয়া লাগিছে নে লাগিছে